অসমৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰী আৰু কলা কৌশলীসকল মহামাৰী কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈছিল। বৰ্তমান তেখেতসকলৰ শাৰীৰিক অৱস্থা কেনেকুৱা, তেখেতসকল কেনে আছে, এই ভিডিঅ'টোৰ জৰিয়তে সকলো জানিব পাৰিব। লগতে এইসকল মহান শিল্পীৰ আশু আৰোগ্য কামনা কৰিছোঁ। নেদেখাজনৰ ওচৰত অন্তৰাত্মাৰ পৰা প্ৰাৰ্থনা কৰিছোঁ, এইসকল মহান শিল্পীক অতি সোনকালে সুস্থ কৰি দিয়ক। সকলো ভালে আছে, সকলো সুৰক্ষিত আছে। আমাৰ আজি 7 দিনে হ'ল আমি 1 তাৰিখৰ পৰা ক'ভিড পজিটিভ হোৱাৰে পৰা আমি সকলো ৰেঙনি টিভিতে আছোঁ। আপোনালোকে গম পায়, ইয়াতে আমি কোৱাৰেণ্টাইনত আছোঁ, ইয়াতে চিকিৎসা লৈ আছোঁ ডাক্তৰৰ পৰামৰ্শ লৈ। অহাকালি এটা টেষ্ট হ'ব, যদি আমাৰ নিগেটিভ ওলায় আমি 4 দিন আকৌ এক্সট্ৰাকৈ কোৱাৰেণ্টাইনত থাকি ঘৰ যাব পাৰিম। আৰু আমি ইয়াতে সকলো আছোঁ। এতিয়া আজিৰ পৰা অকণমান চবে গাবিলাক ভাল পাইছোঁ। কালি পৰহিমানৰ পৰা অলপ ভাল লাগিছে। আৰু এতিয়া আজিৰ পৰা আমি বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং আৰম্ভ কৰিছোঁ। বহুতে মেছেজ দি আছে ফ্ৰেছ এপিছ'ডবিলাক চাব পৰা নাই, তেনেকৈ কওঁতে আমাৰো বেয়া লাগে। গতিকে অকণমান সাহস কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত। গতিকে আশীৰ্বাদ কৰিব, যাতে হয়তো আৰু 2 দিন আমি শ্বুটিং কৰিব পাৰিম। তাৰপিছত আকৌ 4 দিন শ্বুটিং নহ'ব, তাৰ পিছতহে হ'ব। মোৰ লগত আছে এয়া আমাৰ মোহন। নমস্কাৰ। সকলোকে গম পাইছে আমাৰ ক'ভিড পজিটিভ, আমি ৰেঙনিতে আছোঁ। গতিকে এই দুৰাৰোগ্য বেমাৰে কাকো নাপাওক, গতিকে সকলো সাৱধানে থাকক। আচলতে ইমান বেমাৰটো সৰু বুলি আপোনালোকে ঢিলাই নিদিব। ই মানে কেনেকৈ গাটো বেয়া লগায়, কিমান গা দুৰ্বল কৰে, আমি আচলতে ভুক্তভোগী, সেইকাৰণে কৈছোঁ। গতিকে সকলো সাৱধানে থাকক। ঘৰত সকলোৱে নিয়মখিনি জানে, আৰু ঘৰত যদি বয়সস্থ মানুহ থাকে, সৰু বাচ্ছা থাকে, গতিকে আপোনালোকে নিজৰ সাৱধান হৈ ঘৰখনকো বচাওক, অসমখনক বচাওক, দেশখনক বচাওক। আৰু গতিকে আমি যিহেতু অভিনেতা আৰু চিৰিয়েলখনৰ কথা, চিৰিয়েলখনৰ প্ৰতি মৰম, চিৰিয়েলখনৰ প্ৰতি শ্ৰদ্ধা অসমবাসী ৰাইজৰ আমি নিশ্চয় জানো। গতিকে আমাৰ এইটো দায়িত্ব। গতিকে আমি ভাবিছোঁ যে আমি ইয়াত কোৱাৰেণ্টাইন হৈ যেতিয়া আছোঁ, গতিকে গোটেইখিনি পজিটিভ মানুহেই আছোঁ, ইয়াত বাহিৰা মানুহ কোনো নাই। গতিকে আমি ভাবিছোঁ যে অসমবাসীৰ মনোৰঞ্জনৰ কাৰণে আমি যিমান পাৰোঁ ইয়াৰ পৰাই শ্বুটিংটো আৰম্ভ কৰিছোঁ। কাৰণ যিখিনি আমাৰ এপিছ'ড ষ্টকত আছিলে সেইখিনি অলৰেডি বাজিলে, এতিয়া হাতত ফ্ৰেছ এপিছ'ড নাই। গতিকে আমিও শ্বুটিং কৰিছোঁ যাতে আমাৰ মন চনবিলাক ভাল লাগি থাকে, দৰ্শক ৰাইজৰ যাতে আমি মনোৰঞ্জন দিব পাৰোঁ, তাকে এটা আশা লৈ পেলাই শ্বুটিংটো আৰম্ভ কৰা হৈছে ৰুমৰ ভিতৰতে গোটেইখিনি মিলি পেলাই। গতিকে এটাই কওঁ, আশীৰ্বাদ কৰিব যাতে আকৌ ধুনীয়া কামখিনি আগবঢ়াই নিব পাৰোঁ। আৰু আশু আৰোগ্যৰ কাৰণেও কামনা কৰিব ভগৱানৰ ওচৰত, তাকে কামনা কৰিছোঁ। সকলো ভালে থাকে, সুস্থ থাকক। ধন্যবাদ। প্ৰীতম চাই ফাৰ্ষ্ট শ্বট দিছে, আমি চবেই থাপনাত আজি সেৱা কৰি আৰম্ভ কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ আগুৱাই যাব পাৰোঁ, সকলোৰে ভাল হওক। কালি সকলোৰে যাতে নিগেটিভ ওলায়, তাকে আশা কৰোঁ। আমাৰ মাজতে সুস্মিতা আৰু তৰামাই, তেওঁলোক যদিও একেলগে অভিনয় কৰি আছিল, তেওঁলোকৰ নিগেটিভ ওলাইছিল। আৰু আমাৰ কেমেৰাৰ যিজন অকণ দা, একেলগে আছিলোঁ যদিও তেওঁৰো নিগেটিভ ওলাইছিল। তেওঁৰ যিজন সহকাৰী আছিল চুনু বড়ো, সৰু ল'ৰা, তেওঁ আচলতে তেখেতৰ সহকাৰী আছিল। এতিয়া ই পজিটিভ হ'ল কাৰণে সিয়ে কেমেৰা ধৰিব লগা হৈছে। সিও প্ৰথম আজি বেহাৰবাৰী আউটপোষ্টৰ মানে কেমেৰামেন হিচাপে আজি প্ৰথম। আৰু আমাৰ মাজত আছে এয়া মোৰ মানুহজনী বায়নৰ ঘৰ ফুল, লগত আছে বুলিহে অকণমান আৰু যেন তেন দেই। নমস্কাৰ, কি খবৰ সকলোৰে? আমাৰতো খবৰটো আপোনালোকে নিশ্চয় গম পাইছে, সকলোৱে জানিছে। বৰ্তমান সুস্থ হৈছোঁ। বেমাৰটো একেবাৰে নাই বুলিও ক'ব নোৱাৰি, আছে। গাটো বিৰাট দুৰ্বল কৰি পেলায় আৰু চৰ্দিটো আছে। তথাপিও এতিয়া মনত সাহস গোটাইছোঁ, আচলতে মনোবলটো মেইন। আৰু আমি 5 দিনমান পৰি থাকিলোঁ ন, মনটোও ভাল লগা নাই। আপোনালোকেও খবৰ লৈ আছে, নতুন এপিছ'ড পোৱা নাই। গতিকে আমি সকলোৱে মিলিজুলি এতিয়া আকৌ আজিৰ পৰা শ্বুটিংটো ষ্টাৰ্ট কৰিম। আমাৰ অলৰেডি শ্বুটিং হৈয়ে আছে। গতিকে আপোনালোক সকলোৰে আশীৰ্বাদ লাগিব। সকলো ভালে থাকক।
সুস্থ থাকা। ধন্যবাদ। আৰু আচলতে এনেই কিছুমান উৰা বাতৰি ওলাই থাকে যে কৰোণাটো একো ভয় খাবলগীয়া নাই, কিন্তু নিজৰ হৈছে গমেই পাইছোঁ। খুব সাৱধানে আছিলোঁ, তাৰ মাজতে ক'ত ভুল হৈ গ'ল। আৰু শ্বুটিঙত বিভিন্ন মানুহ আহি থাকে। ডিঙিটো চেৰ এতিয়াও মই ভালকৈ গোন্ধ পোৱাই নাই। এতিয়াও অলপ জ্বৰ উঠিছিল, একেবাৰে একো নাইকিয়া এনেকুৱা নহয়। আচলতে গাটো বেয়াও লাগে প্ৰথম দুদিনমান, এতিয়া সেইটো নাই বাৰু। এয়া আমাৰ লগত আছে, এয়া আমাৰ চেৰাদা নিজৰ বুলি কোৱা দুই এষাৰ। নমস্কাৰ। এতিয়া ক'ভিড পেচেণ্ট, গতিকে আমি যিখিনি ভুল কৰিলোঁ আপোনালোকে নকৰিব। অন্ততঃ যিখিনি চৰকাৰে কৈ আছে দূৰত্ব অলপ মেইনটেইন কৰিবৰ কাৰণে, চেনিটাইজাৰ ইউজ কৰিবৰ কাৰণে, ক'ৰবাত চাগে আমাৰ গাত সেই বীজাণুটো লাগিলে আমি আক্ৰান্ত হ'লোঁ। গতিকে যিসকলে ঘৰত আছে, অকণ শান্তিত আছে, তেওঁলোকে অন্ততঃ সেইবোৰ মেইনটেইন কৰি চলক। এনেদৰে কোৱাৰেণ্টাইন হৈ থাকি আমাৰ যথেষ্ট এইকাৰণে ভাল লাগিছে, আমি গোটেইবোৰ একেলগে আছোঁ। কিন্তু বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰ তাতে হয়তো কোনোবাই খাবলৈ পোৱা নাই, কিবা বিভিন্ন সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে সেই পৰ্যায়লৈ নগৈ অকণ সাৱধানে জীৱনটো অতিবাহিত কৰক। তেতিয়া অন্ততঃ এনেধৰণে বেমাৰ এটা লৈ এনেকৈ যুঁজিব নালাগে জীৱনটোৰ সৈতে। ধন্যবাদ। আৰু এটা ডাঙৰ মাৰাত্মক কথা হৈছে যে আমাৰ আজি মোৰ পজিটিভ ওলাইছে, মই ফেচবুকত জনাই দিছোঁ। মোক সংস্পৰ্শত যিসকল আহিছে তেওঁলোককো টেষ্ট কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কিছুমানে টেষ্ট কৰিছে, পজিটিভ হৈছে, তেওঁলোক ক'তো ক'ভিড চেণ্টাৰত যোৱা নাই, তেওঁলোকে নিজে ৰুমত আছুতীয়াকৈ আছে, তেওঁৰ লগতে পৰিয়ালটোক বচাইছে। চবতকৈ মাৰাত্মক হৈছে এচামে গম পাইছে তেওঁ ক'ভিড হৈছে, চিমটমছবোৰ পাইছে, তাৰ পিছতো তেওঁ ঘৰতো সোমাই থকা নাই আৰু বজাৰ সমাৰ কৰিও অনাই বনাই ঘূৰি আপোনাৰ মোৰ নিচিনা মানুহৰ বিপদ আনিছে। সেই শ্ৰেণীৰ মানুহলৈ অনুৰোধ, সতৰ্ক হওক। আজি নিউজটো পাইছোঁ ইণ্ডিয়াত 90,000 আক্ৰান্ত হৈছে। গতিকে ডেকা মানুহৰ কথা নাই, বয়সস্থ আৰু কণমানিখিনিৰ কথাও ভাবিব। এইজন আমাৰ CM ছাৰ অংশুমান। নমস্কাৰ ৰাইজ, ঠিকে আছেনে? ৰেডি হৈ আছে এতিয়া, ড্ৰেছ পাতি পিন্ধি শ্বুটিং হ'ব অলপ পাছত। এইখনতে প্ৰীতম ছাৰ শুৱে আমাৰ। মোৰ ভাগ এই ভাগ, এয়া আমাৰ পৰিচালকৰ, এয়া চব